ধৰ্ম ধৰ্মনো কি? কাক কয়নো ধৰ্ম? কেনেধৰণৰ ধৰ্ম? আহক ধৰ্ম বিষয়ে আজি অলপ আলোচনা কৰোঁচোন। শাস্ত্ৰই কি কৈছে? যি কৈছে তাক পালন কৰাই হৈছে ধৰ্ম, আৰু যদি নকৰোঁ সি হৈছে অধৰ্ম। দশৰথ ৰজাই ৰামক বনলৈ যোৱাৰ আদেশ দিছিল। তেওঁ সেই আদেশ মানি বনলৈ গুচি গৈছিল। সেয়া তেওঁ ধৰ্ম, আৰু যদি নগ'ল হয় অধৰ্ম। পিতৃ মাতৃৰ আদেশ মনা ধৰ্ম, নমনা অধৰ্ম। মুখেৰে যি সত্য বাক্য ওলায় সেয়ে হৈছে ঈশ্বৰ, সেয়ে হৈছে ধৰ্ম। যদি মিছা নকয় সঁচা কওঁ সেয়ে হৈছে ধৰ্ম, যদি মিছা কওঁ সেয়ে হৈছে অধৰ্ম। শাস্ত্ৰক মানি শাস্ত্ৰৰ গুণ গৰিমা যদি বখানো সেয়ে হৈছে ধৰ্ম, যদি নকৰোঁ সেয়ে হৈছে অধৰ্ম। কাৰোবাক সহায়ৰ হাত বঢ়োৱা, পাৰি অকণমান সহায় কৰি দিয়া সেয়ে হৈছে ধৰ্ম, যদি নকৰোঁ সেয়ে হৈছে অধৰ্ম। ধৰ্মৰ পৰিভাষাটো একেবাৰে সহজ, চবেই জানে। সৰু পোৱালিও জানে ধৰ্ম অধৰ্ম কি, কিন্তু কৰিবলৈ বুজিবলৈ চেষ্টা নকৰে, বা আমি চেষ্টা নকৰোঁ। সেয়েহে আমি বহুত কঠিন বুলি ভাবোঁ। যিদিনাই আমি ইয়াক জানিম বুজিম একেবাৰে সহজ হৈ পৰিব, ই একো কঠিন নহয়। ধৰ্মৰ পথ ল'বলৈ একো কঠিন নহয়, কিন্তু আমি লোৱাৰ চেষ্টা নকৰোঁ। আমি মিছা কওঁ নে নকওঁ ভাবকচোন নিজে এবাৰ আপোনালোকে। য'ত মিছা ক'ব নালাগে তাতো আমি মিছা কৈ দিওঁ। কি দৰকাৰ আছিল তাত মিছা কৈ দিয়া? মিছা নোকোৱা হ'লেও একো অপকাৰ নাছিল নহয়, কিন্তু আমি মিছা কৈ দিওঁ। যিখিনিত মিছা ক'ব লগা হয় চুপ, একেবাৰে চাইলেণ্ট হৈ যাব, মনে মনে থাকিব। একো অপকাৰটো নহয়। কেতিয়াবা মনে মনে থকাই বহুত ডাঙৰ ডাঙৰ কাম হৈ যায়, কিন্তু কেতিয়াবা এটা সৰু মিছাই বহুত ডাঙৰ সমস্যা লৈ আহিব পাৰে, ডাঙৰ সমস্যাৰ উদ্ভৱ কৰি দিব পাৰে। সেয়েহে আপুনি মিছা কৈ যদি কণ্ট্ৰল কৰিব নোৱাৰে মিছা নকোৱাই ভাল। আমি মিছানো কাক কৈছোঁ? নিজৰ সন্তানক কৈছোঁ, পিতৃক কৈছোঁ, মাতৃক কৈছোঁ, ভাতৃক কৈছোঁ, পত্নীক কৈছোঁ, স্বামীক কৈছোঁ। আপোনজনে আপোনজনক মিছা কৈছোঁ, নিজেই নিজক মিছা কৈছোঁ। হয়, কিছুমান দিশত মিছা ক'বলগীয়া হয়। মোৰ এখন দোকান আছে, চেণ্ডেলৰ দোকান আছে, মোৰ এখন হাৰ্ডৱেৰ দোকান আছে, মোৰ এটা বিজনেছ আছে। কিছু মিছা ক'বই লাগিব, নক'লেতো বিজনেছ নচলিব, সেইটোতো ঈশ্বৰেও জানে। কিন্তু আপুনি 10 টকাৰ বস্তুটো যদি 20 টকা লয় সেইটোতো মাফ কেতিয়াও নহয়। 10 টকাৰ বস্তুটো আপুনি 10.5 টকাত বিক্ৰী কৰক, 11 টকাত বিক্ৰী কৰক, কিন্তু আপুনি যে 10 টকাৰ বস্তুটো 20 টকা লৈছে তেতিয়াতো মাফ নকৰিব কেতিয়াও। তেতিয়া ভগৱানে ক'ব, তই সোনকালে ধনী হোৱাৰ ইচ্ছা তোক ধনী কৰাই আছোঁ। দালি চাউল ৰুটিৰ হিচাপ ঈশ্বৰেও জানে, কম বেছি কৰিবই লাগিব। কিন্তু সেয়েহে সৎ পথেৰে সৎ দিশেৰে ধন কমোৱাৰ চেষ্টা কৰক, নহ'লে অসৎ ৰাস্তাই গ'লে, অসৎ ৰাস্তাৰ ইনকাম কৰাৰ চেষ্টা কৰিলে তেনেকুৱা অসৎ ৰাস্তাত, অসৎ কৰ্মত বহু ৰাস্তা খোলা হৈ থাকে। এফালে কমাব এফালে গুচি যাব, তেনে বহুত ৰাস্তা খোল খাই থাকে। সৎ পথতে সুখ শান্তি আছে, নহ'লে অসৎত আপুনি অসৎ দিশত কমাব, এফালে আপোনাৰ সন্তান বেয়া হৈ যাব, নাৰীৰ প্ৰতি চকু হ'ব, তাতে টকা বহুত খৰচ হৈ যাব, গমেই নাপাব আপুনি। এফালে কমাব এফালে গুচি যাব। যদি আপুনি ভাবিছে ধন কমোৱাৰ এইটোৱেই ৰাস্তা, আপুনি নাভাবিব, তেনেকুৱা ৰাস্তা বহুত আছে। কোন দিশে সৰকি যাব আপুনি গমেই নাপাব। সেইকাৰণে সৎ পথেৰে সৎ কৰ্মৰে ধন কমাওক, তাত বহুত সুখ শান্তি আছে।
নহ'লে আপুনি তাত অসৎ পথে অসৎ ইনকমত আপুনি শান্তি কেতিয়াও নাপাব। অসত্যৰে উপাৰ্জন কৰা ধনৰ কোনো মূল্য নাই। কেতিয়াবা হয়তো ডক্তৰৰ ওচৰত, কেতিয়াবা হয়তো আন বেলেগ পথেৰে হৰহৰাই ঢালি দিবগৈ লাগিব। সেয়েহে শুদ্ধই হৈছে সদায় সত্য, ইয়ে হৈছে ধৰ্ম। লোকক অকণমান উপকাৰ সাধন কৰাই হৈছে ধৰ্ম, দয়া কৰাই হৈছে ধৰ্ম, সদায় সত্য কোৱাই হৈছে ধৰ্ম, সত্যৰ পথেৰে গৈ সত্যই আগবঢ়াই হৈছে ধৰ্ম। সত্যৰে সদায় জয়। সেয়েহে বন্ধু বান্ধৱীসকল, সত্য শুদ্ধতাই আগবঢ়াৰ চেষ্টা কৰিব লাগে। এই সত্য শুদ্ধ ধৰ্মই জীৱন কল্যাণ হ'ব। নহ'লে এই জীৱন অকালতে মৰ হৈ যাব, কোনো এই জীৱনৰ মূল্য নহ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজিলৈ ইমানেই আছিল। যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, যাতে আপোনালোকৰ সঁহাৰি পাওঁ। আপোনাৰ এটা কমেণ্টে মোক উৎসাহ আৰু প্ৰেৰণা যোগায়। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।